মোৰ ভাইটি হাবিব আৰু জলিল আছে তাৰ লাইন চিং পদ্ধতি আমি একদম স্পেচিয়েলি লাইন চিং পদ্ধতিটো কেনেকৈ কৰে সেইটো আমি কৰি আছোঁ ইয়াত অৰ্থাৎ ধান ৰোওঁতে কঠীয়া ৰোওঁতে শাৰী শাৰীকৈ ৰুব লাগে এতিয়া এইটো আপুনি ইয়াৰ পৰা দেখাই দিয়কচোন এইটো শাৰী শাৰী হৈছে আমাৰ কঠীয়াখিনি আমাৰ একেবাৰে শাৰী শাৰী হৈছে আমি এই পদ্ধতিৰে আমি লাইন চিং পদ্ধতি কৰোঁ যিটো আমি লাইন চিং বুলি কয় কৃষি বিভাগত তাৰ কাৰণে আমাৰ এইটো মানে কি লাভ হ'ল কি আপুনি মাটিডোখৰত বেছি কঠীয়া খায় আমি 1 স্কুৱেৰ মিটাৰ 1 স্কুৱেৰ মিটাৰ যদি আমি লওঁ আমি যদি 1 স্কুৱেৰ মিটাৰ লওঁ তে 1 স্কুৱেৰ মিটাৰত আমি 25ডাল কঠীয়া মানে পাৰিব পাৰোঁ তাৰ কাৰণে এইফালে আমি দুটা খুঁটি লৈছোঁ এই দুটা খুঁটি ইয়াত দুডাল সৰু সৰু ৰছী বান্ধি লৈছোঁ খুঁটি দুটাত ৰছী বান্ধি লৈ এই ৰছীৰ মতে এই যে দুখন অৰ্থাৎ এই দুটা খুঁটিৰ মাজত দূৰত্ব থাকিব লাগিব 8 ইঞ্চি আৰু 8 ইঞ্চিৰ পৰা এই আমি যিটো মানে কঠীয়া ৰুইছোঁ কঠীয়া দুটাৰ মাজত দূৰত্ব থাকিব লাগিব 6 ইঞ্চি 8 ইঞ্চি আৰু 6 ইঞ্চি এনেকৈ ল'লে 1 স্কুৱেৰ মিটাৰত আমাৰ 25টা গছ খাব 25টা গছ 1 স্কুৱেৰ মিটাৰত খাব এই ৰুই আছে মই দেখাই আছোঁ আমি ঔষধ দিছোঁ চাপৰ হ'লে কথা নাই এনেকুৱা খুঁটি দুটা ল'লোঁ এটা আমি এইটো মূৰত আছে এটা খুঁটি আৰু এইটো মূৰত এটা খুঁটি তাৰপাছত আমি কিছু সূতা লৈছোঁ এই সূতা এতিয়া আমি এই খুঁটিটোত আমি এই সূতাটো বান্ধি ল'ম ইয়াতে বান্ধি ল'ম ইয়াতে বান্ধি ল'ম আচ্ছা ইয়াত চাওক আমাৰ প্ৰথম শাৰী হোৱাৰ পিছত নেক্সট টাইম আমি উঠাই লৈছোঁ নেক্সট টাইম ইয়াৰে খুঁটিটো উঠাই তাত নিছোঁ এই দুটি খুঁটিৰ মাজত প্ৰথম আৰু এইটো খুঁটিৰ মাজত 8 ইঞ্চি নেক্সট এইটো আৰু এইটোৰ মাজত 8 ইঞ্চি এতিয়া পুনৰ ইয়াকে লাইন চুইং চিষ্টেমটো কৰিম প্ৰথম শাৰী দুটা আমাৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমি এই ৰছী দুডাল ইয়াত লৈ আহিছোঁ এতিয়া আমি দ্বিতীয় শাৰীৰ কাম আৰম্ভ কৰিম ঠিক একেধৰণে প্ৰথম শাৰীৰ দৰে লৈ দ্বিতীয় শাৰীৰ কাম আৰম্ভ কৰি গৈছোঁ এয়া চাওক এয়া চাওক দুডাল মাত্ৰ ধানৰ গছ দুডাল এয়া 6 ইঞ্চিৰ মূৰে মূৰে